গাড়ী তেল নাথাকিলে ৰাস্তা কাষত থাকিব আৰু তুমি মোলে নপৰিলে মানে কিন্তু এখন ডাঙৰ বিয়াকুল কাজিয়া হ'ব এই কথা দেউতাক বুজাই দিবা দেউতা অইলত কেইটকা পায় মোক কুকুৰটোৱে বেছিয়ে ভাত খায় অ'কে মাই গড আৰু প্ৰেমত কেতিয়াও ভেজাল নকৰিবা এই প্ৰেম বজাৰত কিনিবলৈ নাপায় আৰু বেচা কিনা নহয় আই লাভ ইউ শব্দটো বহু অৰ্থ আছে কাৰোবাৰ কাৰণে অৰ্থ নাথাকিব তামুলী কাৰণে আছে তামুলী নহয় মামুলী বিদ্যা মনত পৰে কালি পথালিকে শুই থাকিলো কিমান গৰমতো লেপ লৈ আছে নিশ্চয় মানুহৰ পাগল বুলি ভাবিছে ভাবিলেও উপায় নাই এতিয়া কি কম কাক কম বুজিবলৈও সময় নাই আলু আৰু পিঁয়াজ তেলত আহোঁতে গেলে তিনিচুকীয়াতে ধনশিৰি থিয়েটাৰ বুলি এখন নতুনকে নহয় প্ৰায় 19 চনতে আৰম্ভণি কৰিছিলে তাতে আজি এই ধনশিৰি থিয়েটাৰৰ যিটো থিম চং এই থিম চংটো আমাক অনুষ্ঠান কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আপোনালোকে জানি সুখী হ'ব তাতেই আমি লগ পালো তামুলীদাক অসমৰ এগৰাকী বিখ্যাত ব্যংগ শিল্পী বুলিয়ে কৈছো আৰু ইয়াৰ লগতে আপোনালোকে জানি সুখী হ'ব যে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী জাতি মাটি ভেটি গান গোৱা আমাৰ ৰাজীৱ খৰিয়া আছে তেখেতেই আজি থিম চংটো অনুষ্ঠান কৰিছে আৰু কি কণ্ঠদান কৰিছে আৰু তেখেতে সুৰ গৈছে থিম চংটো গতিকে সেই এখেতে কণ্ঠদান কৰা আৰু সুৰ কৰা এই গীতটো অনুষ্ঠান কৰিব পাই খুব ভাল লাগিছে মই ভাবো যে এই থিয়েটাৰ সংগীত কৰিছে আমাৰ উদীয়মান যুৱশিল্পী পাৰ্থজ্যোতি বৰুৱা গতিকে মই ভাবো যে আজি এই অনুষ্ঠানটো খুব সুন্দৰ হ'ব খুব ভাল হ'ব আৰু আগবাঢ়ি যাব তাৰ লগতে আমি যে লগ পালো তামুলীদাক আমি আচলতে কি তেওঁৰ পৰা আমি দুটামান খুব মানে ভাল লগা কিছুমান কথা শুনিবৰ কাৰণে আজি এইখিনি বহিছো তামুলীদা আপুনি এটা সুস্মিতাৰ এই কথাটো অকমান কৈ দিয়ক আপুনি খুব ফোনত কথা পাতে আপোনাক খুব হেল্ল' ফোনটো দাঙিব ইচ্ছা যোৱা নাই ন এইবোৰ কথাই বৰ বেয়া এইবিলাকৰ কথাই মানে দিল খাই পেলাই পটককে কিবা তোমালোকে মানে জুই পোৱা আলুটোৰ নিচিনা হৈ যোৱা পুলি পোৱা কেলে ৰিং পাবহে পুলি পোৱা তেলত দিলে মোৰ প্ৰতি ভালকে থাকিবা ব্যৱহাৰ প্ৰতি ভাল কৰিবা তেতিয়া মানে ভাল হৈছে চিন্তা কি নিদিয়াকে আছো বাৰু বিশালখনটো তোমাক ডাকি দিছো তুমি নিজে চিন্তা কৰা বলেৰো মই লৈ দুবাৰ গৈছো তেতিয়াহ'লে এবাৰ তেল মৰাওঁতে কিমান টকা গৈছে আপুনি নিজে চিন্তা কৰা মই এটা কাম ভুল কৰিলো তোমাক আই লাভ ইউ শব্দটোত মই ক'ব নালাগিছিল ময়ো ক'ব নোৱাৰো যে পটককে জেঙত ফচিবা মই নাজানো চব বাঁহৰ জেঙত ফচিলে ভাল এই প্ৰেমৰ জাল অলপমান বেয়া মই এতিয়া সুস্মিতা বুজি পাইছো অৱশ্যে একো নাই তোমাৰ ভাগে মোৰ মোবাইল কালি তুমি ক্ষীণাই নাযাবা চাবোন সানিলে ক্ষীণাই যায় আৰু তুমি মোৰ লগৰ পৰা আঁতৰি গ'লে তুমি ক্ষীণাই যোৱাৰ সম্ভাৱনা আছে যি লাগে তাকে দিম মাছৰ চিতল খাবা তুমি চব্জি পটল খাবা আৰু তুমি যি নোখোৱা তাকে খাবা খালি সত্য পইচাটো থাকিলে ভাল হয় আৰু প্ৰেমত কেতিয়াও ভেজাল নকৰিবা এই প্ৰেম বজাৰত কিনিবলৈ নাপায় আৰু বেচা কিনা নহয় আই লাভ ইউ শব্দটো বহু অৰ্থ আছে কাৰোবাৰ কাৰণে অৰ্থ নাথাকিব তামুলী কাৰণে আছে তামুলী নহয় মামুলী তিনিআলিতাত লগ পাইছিলো এতিয়া মই বুলেট লৈ গৈছিলো তুমি সেইখিনিতে ৰৈ আছিলা তেতিয়া কিন্তু কথা পাতি খুব ভাল লাগে তুমি এতিয়া দিনে দিনে ভেজালৈ আহি আছা যেনেকে হোটেলত মিঠাইবিলাক দিনে দিনে কোৱালিটি দিয়া আনিছে তোমাৰো কিবা মোৰ প্ৰতি কোৱালিটি অলপ বেলেগ বাঢ়িছে সেইখিনি নকৰি আছো চিন্তা বিদ্যা মনত পৰে কালি পথালিকে শুই থাকিলো কিমান গৰমতো লেপ লৈ আছে নিশ্চয় মানুহৰ পাগল বুলি ভাবিছে ভাবিলেও উপায় নাই এতিয়া কি কম কাক কম বুজিবলৈও সময় নাই আলু আৰু পিঁয়াজ তেলত আহোঁতে গেলে তোমাৰ কথাখিনি ভাবি থাকিলে মোৰ মগজটো একদম পাগল হোৱাৰ সম্ভাৱনা থাকে গাড়ী তেল নাথাকিলে ৰাস্তা কাষত থাকিব আৰু তুমি মোলে নপৰিলে মানে কিন্তু এখন ডাঙৰ বিয়াকুল কাজিয়া হ'ব এই কথা দেউতাক বুজাই দিবা দেউতা অইলত কেইটকা পায় মোক কুকুৰটোৱে বেছিয়ে ভাত খায় অ'কে মাই গড